অৰিজিনেল ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগতে নিজে পঢ়িবৰ কাৰণে এইবিলাক পঢ়িছিলোঁ কিতাপ, আৰু এতিয়া আনক শিক্ষা প্ৰদান কৰিবৰ কাৰণে আকৌ এইবিলাক কিতাপ পঢ়িব লগা হৈছে। এনেকুৱা জীৱনত কাৰ কাৰ অভিজ্ঞতা হৈছে ক'বচোন। নিজে পঢ়োৱাৰ পিছত আকৌ আনক শিক্ষাদান কৰাৰ ক্ষেত্ৰত আকৌ এবাৰ পঢ়িব লগা হয়। কিন্তু নিজে পঢ়াৰ সময়ত বহুত টান নিচিনা লাগিছিলে, কিন্তু এতিয়া লোকক শিক্ষাদান কৰাৰ ক্ষেত্ৰত এনেকুৱা লাগিছে বহুত যেন উজু আছিলে আমি পঢ়াৰ সময়ছোৱা। এনেকুৱা কাৰ কাৰ অভিজ্ঞতা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো একদম শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকল আগতে ছাবস্ক্ৰাইব কৰিলে সেইসকলে ছাবস্ক্ৰাইব কৰিব নালাগে। যিসকল নতুনকৈ আহিছে সেইসকলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ। আকৌ নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি লৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু আগলৈও এনেকৈ মৰম চেনেহ দি যাব বুলি আশা কৰিলোঁ।